বস্তু চুনৰ দাম যিমান চুনৰ দাম যিমান পানৰ দাম যিমান তামোলৰ কিয় পেলাম বিয়া পাতিব পাহৰি গৈছে নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে RJ আছাম মই বৰ্তমান উপস্থিত আছোঁ আমাৰ বামুণীয়া বিচিত্ৰা নামঘৰত আৰু আমাৰ বিচিত্ৰা নামঘৰটি প্ৰতিষ্ঠা হ'বলৈ গৈ আছে বহাগত আৰু আমাৰ খেলৰ সকলো মানুহে ব্যস্ত হৈ পৰিছে নামঘৰটো ভালদৰে মেৰামতি কৰাত আৰু বৰ্তমান নামঘৰ বহুখিনি বনাই কৰি হৈ গ'ল আৰু প্ৰতিষ্ঠা কৰিব বহাগত গতিকে কামবিলাক চলি আছে আহকচোন আপোনালোকক সেই বিচিত্ৰা নামঘৰৰ যিবিলাক কাম চলি আছে সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ বিচিত্ৰা নামঘৰৰ মূল সিংহাসনখন বৰ্তমান এইখন সিংহাসন বনাই আছে বনাই পেলাই হ'ব আৰু সম্পূৰ্ণ বৰ্তমানলৈকে হোৱা নাই গতিকে বনাই আছে অতি ভাল লাগিছে খেলৰ মানুহে সকলোবিলাক আগবঢ়াইছে বিশেষভাৱে ভাল লাগিছে আৰু পৰিৱেশটো কিবা এটা ভাল লাগিছে গতিকে এনেধৰণৰ বিভিন্ন ভিডিঅ'সমূহ আপোনালোকক দি থাকিম আৰু বিভিন্ন বস্তু দেখুৱাবলৈ গৈ আছোঁ আৰু ইয়াতে কাম কৰি থকা আমাৰ দাদাসকলৰ পৰা কিবা কিবি জানিবলৈ চেষ্টা কৰিম এয়া এতিয়া কাম বন কৰি চাহ খোৱাত ব্যস্ত আৰু আজি চাহ হৈছে গাখীৰ চাহ আৰু বন ওৰফে অমল দা গামবুঢ়া মাতে গাঁৱৰ সকলোৱে তেওঁৰ পৰাই জানিম কেতিয়ালৈ প্ৰতিষ্ঠা হ'ব আমাৰ নামঘৰটো কেতিয়ালৈ প্ৰতিষ্ঠা হ'ব মানে ৰাইজে বহাগৰ 10 তাৰিখমান ভিতৰতে প্ৰতিষ্ঠা কৰিম বুলি মনতে ভাবিছে লগতে গোসাঁইৰ পৰা এতিয়াও পৰামৰ্শ অহা নাই যিহেতু গোসাঁই লাগিব গোসাঁই সঠিক এটা তাৰিখ দিলে তাৰিখটো আমি লোৱাৰ পিছতহে সঠিকে ক'ব পাৰিম সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে প্ৰতিষ্ঠা কৰা হ'ব হয় ধৰ্মীয় ৰীতি নীতিটো লাগিবই সেইখিনি থাকিব প্ৰতিষ্ঠা কৰাৰ সময়ত যথেষ্ট মনতে ভাবিছে ৰাইজে অকণ উলহ মালহেৰে কৰাম বুলি সময়ৰ ক্ষেত্ৰত কি হয় বাৰু সময়তহে চিন হ'ব আৰু সেইটো গতিকে আপোনালোকে চাই থাকক RJ আছাম ইউটিউব চেনেলটো প্ৰতিষ্ঠা নোহোৱালৈকে আপোনালোকক ইয়াৰ ভিডিঅ'সমূহ দি থাকিম নামঘৰটো কিমান আগবঢ়াইছোঁ কি কথা সেইসমূহ আপোনালোকক ভিডিঅ'সমূহ দি থাকিম গতিকে আপোনালোকে চাই থাকিব RJ আছাম আৰু লাইক কৰিব ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিং কৰে দবাই দিবলৈ কেতিয়াও নাপাহৰিব আৰু এটা আপোনালোকক বিশেষ বস্তু দেখুৱাম এইটো আমাৰ নামঘৰৰ দবা আৰু এই দবাটো ৰাইজে নিজে এইটো কি কয় চিমেণ্টেৰে নিৰ্মাণ কৰিছে আপোনালোকক দেখুৱাইছোঁ এইটো চিমেণ্টেৰে নিৰ্মাণ কৰিছে দবাটো আৰু ভাল লাগে দবাটো যথেষ্ট ডাঙৰ ইয়াক দাঙিবলৈ 8জনৰ পৰা 9জন মানুহ লাগে ইমানেই ওজন এই দবাটো আৰু এই পৰিৱেশটো আপোনালোকক দেখুৱাম পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত শংকৰপুৰ গাঁৱতে আমাৰ নামঘৰটো অৱস্থিত আৰু কাৰেণ্টবিলাক লগাই আছোঁ ৰাইজে সকলোবিলাক কাম আগবঢ়াইছোঁ সকলোবিলাকে ব্যস্ত হৈ আছে নিজৰ কামত এইটো হ'ল চেল টেক্স তাৰপিছত আপোনালোকক পৰিৱেশটো দেখুৱাম এতিয়া চাহ বনাই খালোঁ এইটো চৌকাতে আমাক ৰমণী জেঠাই বনাই দিলে চাহ বন থাকিলে ৰাইজক তেখেতে যথেষ্ট সহযোগিতা আগবঢ়াই বিভিন্ন কামত বনোৱা কৰাত সহায় কৰে আৰু সিংহাসনখন ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি আৰু ৰাইজে সিংহাসনখন নিজে তৈয়াৰ কৰিছে আৰু কিমান ধুনীয়াকৈ ইয়াৰ যি সিংহ আৰু হাতী ৰং চং হোৱা নাই এতিয়ালৈকে বনাই আছে নিৰ্মিত অৱস্থাত আছে তলত আছে কাছ আপোনালোকক দেখুৱাম কাছ এয়া চাওক কাছৰ পিঠিত উঠি আছে সিংহাসনখন এই 4টা চুকত 4টা কাছ দিয়া হৈছে চাৰিটা চুকত 4টা কাছ দিয়া হৈছে আমাৰ পিঠা বানিছে আমাৰ বা এইগৰাকীয়ে আনিছে পিঠা আমাক খুৱাবলৈ কিমান খাম আৰু একদম ৰাইজৰ নামঘৰত কাম কৰাৰ লগে লগে মানে কাম হওক নহওক কিন্তু খোৱাটো প্ৰধান কাৰণ ৰাইজে আমাক ট্ৰেন্সফাৰ দি থাকে আৰু আমি লাগি থাকোঁ কামত একদম হাঁহি খুৱাই আছে
এয়া চব পিঠা আনিছে গাখীৰ চাহ এয়া আমাৰ ৰমলা জেঠাই তামোলে পিঠা একেলগে খাই একদম ৰাইজৰ যিকোনো ক্ষেত্ৰত আগৰণুৱা আগবাঢ়ি আহে তামোলে পিঠা একেলগে খাইছে তামোলকণনো কিয় পেলাই দিব হয়নে নহয় জেঠাই তামোলকণো মূল্যৱান অসমীয়াৰ এটা মূল্যৱান বস্তু চূণৰ দাম যিমান চেঁচা দাম যিমান পাণৰ দাম যিমান তামোলৰ কিয় পেলাম একেলগে খাই দিম বিয়া পাতিব পাহৰি গ'ল